পাঁচ ৰাউণ্ড ফুটাইছে তেতিয়ালৈ কালি বি এম ছাৰো আছিলে আমাৰ অ' চি ছাৰ ডাঙৰীয়াও আছিলে ইয়াতে ময়ো আছিলোঁ লগত তাৰপিছত গুলী শব্দ 5 বাৰমান মানে ফুটা শুনিছে ব্লেংক ফায়াৰিং গোটেইখিনি নগা লৈ পেলাই আহি গ'ল সিহঁতে মানে আহি পেলাই মানে হুলস্থুল কৰিব বিচাৰিলে মানে টকাত মানে সিহঁতে কৈছে আপোনালোকে গোটেইখিনি ওলাই পেলাই এইটো জ্বলাই দিছে বোলে আমাক মানে ফচাব বিচাৰি আছে মানে ভিডিঅ' বনাওঁতে মানে অকণমান ঠেলা ঠেলি হৈছে মানে অকণমান জুই লাগি আছে ধৰিবাৰী গাঁৱত তাৰপিছত অকণমান মানে গাঁৱৰ মানুহখিনি হুলস্থুল চল তাৰপিছত আহি চাইছোঁ মানে গোটেইখিনি জুই জ্বলি আছে ইয়াত তাৰপিছত স্পটলৈ আহিলোঁ মই কেইজনমান মানুহ লৈ পেলাই তাৰপিছত দেখিছোঁ গোটেইখিনি জ্বলি আছে মানে তাৰপিছত চাইছোঁ মানে এইখিনি টিংখিনি জ্বলি আছিলে এইখিনি কেইজনমান মানুহ লৈ পেলাই মানে নুমাই দিলোঁ তাৰপিছত এইখিনিতো খেৰটো বহুত ডাঙৰকৈ জ্বলিছে মানে পানী ফেচিলিটিটো নাই তাৰপিছত বি এম ছাৰলৈ ইনফৰ্ম কৰিলোঁ ইনফৰ্ম কৰাৰ পিছত ছাৰে কৈছে মানে ফায়াৰ ব্ৰিগেড দিম নেকি বুলি কৈছোঁ মই পথাৰৰ মাজত ফায়াৰ ব্ৰিগেডটো আহিব নোৱাৰিব আমি কি ব্যৱস্থা কৰি নুমাব পাৰোঁ এইটো চাম বুলি মই জনাই দিলোঁ আহিছে মানে চেৰপিয়াক দুইজন আহিছে এজন নগা আছিলে সেইকাৰণে নগাৰ লগত কথা পাতি থাকে মোৰ লগত কথা পতা নাই তাৰপিছত মই সিহঁতৰ লগত কি কথা পাতিম বুলি মই গুচি গ'ল তিনিআলি গুচি গ'ল অ' চি ছাৰলৈ ৰৈ আছোঁ মই তাৰপিছত অ' চি ছাৰ যেতিয়া আহিছে মই উঠি পেলাই আহিলোঁ তাৰপিছত চেৰপিয়াক দুইজনে বুলি ক'লে আমাৰ প্লেটুন এটা আহি আছে গ্ৰুপ এটা তাৰপিছত ইহঁতি যোৱাৰ পিছত কেৱল মানে যোনে চেৰপিয়াক গ্ৰুপ আহিছে সিহঁতি গোটেইখিনি নগা লৈ পেলাই আহি গ'ল সিহঁতি মানে আহি পেলাই মানে হুলস্থুল কৰিব বিচাৰিলে মানে টকাটকি অকণমান ডিচিপ্লিনত থাক বুলি ক'লে আমাৰ অ' চি ছাৰো আমিতো বড়ো মানুহ সকলে অকণমান পিচ লাভিং পিপল হয় আমি মানে যি গভৰ্ণমেণ্ট অফিচাৰবিলাকো আমি শান্তিৰে কিবা কৰিছোঁ মানে সিহঁতে কৈছে আপোনালোকে গোটেইখিনি ওলাই পেলাই এইটো জ্বলাই দিছে বোলে আমাক মানে ফচাব বিচাৰি আছে মানে আহি পেলাই জমা হৈ পেলাই জ্বলাব লাগে মানে নগাকেইটা এইটোৱে মানে অবজেকশ্যন মানে আপোনালোকে জ্বলাইছে এতিয়া ফচাব বিচাৰিছে এইটো যোৱা বছৰৰ পৰা চাবলৈ যাম মই নিজে সভাপতি আসন গ্ৰহণ কৰি এটা মিটিং পাতি পেলাই মানে এটা মিটিং লৈ পেলাই যোৱা বছৰ তাত তিনিআলি মানে গেট বনাব বিচাৰিছিল লিফাইনৰ গেট কিয়নো আমাৰ ভূমিপুত্ৰসকলৰ গাঁও ইয়াত 3টা গাঁও আছে ইয়াত ৰাণীপুখুৰী কৃষ্ণপুৰ চুৰিবাৰী এইটো মানে গেট বনাব বিচাৰে তাত তিনিআলিত আমাৰ জনপুৰ তিনিআলিত তাত এইটো নগাই বিচাৰে মানে তাৰপিছত এইটো মানা কৰাৰ পিছত অকণমান মানে আমাৰ লগতো ভালটো নহয় সেইকাৰণে আমি তৰ্ক বিতৰ্কও নকৰিম যিমানখিনি আমাৰ অসমৰ অফিচিয়েলবোৰ আহে আমি ৰেচপেক্ট কৰোঁ আমি শান্তিৰে থাকোঁ চ' সিহঁতে মানে কি কৰিলে ভিডিঅ' বনাব দিয়া নাই কালি সিহঁতে মানে মনে মনে ভিডিঅ' বনাই আছে এনেকুৱাবিলাক তাৰপিছত আমাৰ মানুহখিনিও ৰাণীপুখুৰী গাঁৱৰ এজন ল'ৰাই মানে আমিও ভিডিঅ' বনাওঁতে মানে অকণমান ঠেলা ঠেলি হৈছে মানে অকণমান মোবাইলখিনি কাঢ়ি লোৱা এনেকুৱা ঠেলা ঠেলি হ'ল মানে কিছুমান কোনে জ্বলাই থৈ গৈছে ৰাতিৰ কথা কোনো দেখা নাই মানে কিন্তু স্পষ্ট হোৱা নাই কিন্তু কিবা এটা তৃতীয় পক্ষই কিবা আছে নেকি আমিও সন্দেহ কৰি আছে মানে আমি পূৰ্বৰ পৰা ইয়াত বহি আছোঁ আমাৰ ককা এতিয়া নাই বৰ্তমান যেতিয়া নগা গণ্ডগোল হৈছিলে কিন্তু চনটো মই একজেক্টলি ক'ব নোৱাৰিম এতিয়া সিহঁতে মানে জবৰদস্তি এইটো দখল কৰি লোৱায় যিটোৰ ওচৰত হাথিয়াৰ আছে কি আছে মানে ধমকি দি পেলাই এইখিনি মাটি মানে অসমৰ পৰা কাঢ়ি লোৱায় একচুৱেলি তো আমি সুৰক্ষিত কৰিব লাগে আমাৰ CM ডাঙৰলৈ মই আপোনাৰ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে এইখিনি আমাৰ অসমৰ মাটি সুৰক্ষিত কৰিব লাগে আৰু আমাৰ মাটি কোনো 1 ইঞ্চি যাতে নগাবিলাক নাপায় তেতিয়ালৈ কালি বি এম ছাৰো আছিলে আমাৰ অ' চি ছাৰ ডাঙৰীয়াও আছিলে ইয়াতে ময়ো আছিলোঁ লগত তাৰপিছত গুলী শব্দ 5 বাৰমান মানে ফুটা শুনিছে ব্লেংক ফায়াৰিং কিন্তু এইটো ছাইডত ফুটাইছে কোনখিনিত নাজানো কিন্তু ওচৰতে ফুটাইছে মানে বি এম ছাৰো আছিলে আমাৰ অ' চি ছাৰো আছিলে মানে গোটেইখিনি আমাৰ আৰক্ষী বাহিনীও আছিলে গোটেইখিনি আছিলে মানে আপোনালোকে শুনিছিলে গুলী শব্দ শুনিছোঁ ইয়াতে আছোঁ আমি ওচৰতে শুনিছোঁ এনে 5 ৰাউণ্ড ফুটাইছে স্পষ্টকৈ শুনিছে আমাৰ গাঁৱৰ এই তিনিআলিৰ পাৰৰো শুনিছে যিকেইটা শুই আছে সিহঁতেও শুনি পাইছে এইখিনি কিছুমান নগা বস্তি নেকি নগা বস্তি ওচৰতে উঠাইছে সিহঁতে মানে খং উঠি গৈছে কিছুমান আমাৰ মানুহখিনি আমাৰ কেৰেলা গাঁওবুঢ়াত চুৰিবাৰী গাঁওবুঢ়াত এইটো নগা বস্তি ওচৰ এইখিনিত আছে তাকতো বহুতখিনি আগৰ পৰা ধমকি দি আছে মানে কাটিম কি লিফাইন বস্তি